এই যে সকলোতে চৰ্চা হৈছে মানুহ যে হিলদোল ভাঙি য'তেই জুবিন প্ৰমোচনৰ কাৰণে গৈছে তেওঁৰ টীমটো লৈ তাতে অভূতপূৰ্ব সঁহাৰি এটা ক'ব লাগিব জুবিনৰ কাৰিশ্মা যে জুবিনৰ ড্ৰ আছে এছাম আজি নতুন জেনেৰেশ্যনে পাগলৰ দৰে জুবিনক ভাল পায় তেওঁৰ কোৱালিটি তেওঁৰ গানৰ যিটো গানৰ শক্তিৰে আনিছে দেই এতিয়া যেতিয়া ছবি কৰিবলৈ জুবিনে যিটো চেঞ্চিটিয়ে যিটো অন্তৰ দি গান গায় সেই চেঞ্চিটিৰে এখন ছবি কৰিছে ইয়াৰ আগতো কৰিছে কিন্তু এইখন ছবিত জুবিনে সমস্ত পুঁজি লগাইছে আৰু এইখন ছবি সাংঘাতিক আশাৰে এখন ছবি কৰিছে খুব কষ্ট কৰিছে ভীষণ কষ্ট কৰিছে সেইটো আমি প্ৰত্যেক দিনে গম পাই আছোঁ আৰু প্ৰচাৰৰ কাৰণে যিটো জুবিনে যিটো কাম কৰিলে তেওঁৰ টীমটোক লৈ আগতে কেতিয়াও হোৱা নাই এই যে ঢৌ সাগৰৰ দৰে চুনামি আহিছে এইটো অকল এই মিছন চাইনাৰ কাৰণে আহিছে গতিকে এতিয়া এই ছবিখন ছাকচেছ হ'বই কিন্তু ইয়াৰ পিছত যিবিলাকে ছবি ৰিলিজ কৰিব উইথ অল মেচিউৰিটি ছবি যাতে কৰে যিকোনো মানুহ ছবি কৰি নহ'ব ছবি টেকন'লজিকেল কাৰবাৰ গোটেইটো টেকনিক জানিব লাগিব আৰু দক্ষতাৰ যিবিলাক দক্ষ মানে তেওঁলোকে ছবি কৰিব লাগিব এটা নিতুল কাহিনী নিতুল এটা টীম লৈ ভাল ছবি কৰক নিশ্চয় অসমৰ মানুহে আকৌ ছবি চাব এইটো কিন্তু আশাৰ বতৰা আজি মিছন চাইনা আনি আছে এখন মিছন চাইনাখন বহু আকাংক্ষিত এখন চিনেমা সকলোৱে আশা কৰি আছিলে এই চিনেমাখনৰ আজি প্ৰিমিয়াৰ আপুনি কি ক'ব সাংঘাতিক ময়ো আশাবাদী আৰু সাংঘাতিক ভাল হ'ব বুলি ভাবিছোঁ এটা নতুন গতি ল'ব অসমীয়া ছবিৰ কাৰণে এটা খুব সুদিন আহিছে বুলি ভাবোঁ আৰু যেনেধৰণৰ প্ৰচাৰ হৈছে অভূতপূৰ্ব কিন্তু এইটোতো মানে আগতে নোহোৱা নোপোৱা এটা ঘটনা আমি 70 চনৰ পৰাই ছবি জগতৰ লগত জড়িত আমি এনেকুৱা ধৰণৰ সঁহাৰি এনেকৈ মানুহ ওলাই অহা প্ৰথম দেখিছোঁ আৰু বহুত দিনৰ আগতে আমি পাইছিলোঁ মাজতে নাইকিয়া হৈ গৈছিলে এতিয়া আকৌ আহিছে আগতে মানুহবোৰে বাছ লৈ আহিছিলে গাড়ী ভাড়া কৰি আহিছিলে তেনেধৰণৰ পৰিৱেশ এটা আহিব বুলি আপুনি আশা কৰেনে এনেকুৱা যদি মানুহ এনেকৈ ওলাই আহে ডেফিনেটলি আহিব আৰু ডাঙৰ বিগ স্ক্ৰীণত চোৱাৰ পিছত কেনেকুৱা হ'ব নিজে প্ৰথমবাৰৰ কাৰণে চাইছোঁ আৰু নিজৰ প্ৰডাক্ট সঁচাকৈয়ে ভাল লাগিছে টেকনিকেলি সঁচাকৈয়ে ভাল হৈছে নিজৰ ছবি বুলি অকল কোৱা নাই যিখিনি কষ্ট কৰিছে সকলোৱে মানে আমাৰ টেকনিকেল টিমটো আৰু বাকী ছবিখনত কাম কৰা সকলো কলাকুশলী শিল্পী সকলোৱে ভাল কাম কৰিছে আৰু নিজেতো নিজৰ বস্তুটো ভালেই পাম বাকী দৰ্শকলৈ এৰিছোঁ সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ অসমীয়া চিনেমা গোটেই ট্ৰেণ্ডটো চেঞ্জ কৰি দিছে চ' ইমান ফাষ্ট মুভি টেকনিকেলি চ' চাউণ্ড ফটোগ্ৰাফি ইজ চ' ফেণ্টাষ্টিক এক্টিং ইজ ভেৰি গুড ইটছ এ লাভলি মুভি টু ৱাচ মানুহে চাব আৰু মানুহে চোৱাটো উচিত ইটছ এ ভেৰি ফাষ্ট মুভি আৰু খুব ভাল চিনেমাখন বনাইছে খুব সুন্দৰ হৈছে একদম এণ্টাৰটেইনিং হৈছে আৰু সকলোৱে ভাল পাব কেমেৰা ৱৰ্ক খুব ভাল হৈছে সকলোৰে অভিনয় ভাল আৰু বিশেষকৈ লোকেশ্যন সাংঘাতিক বিৰাট ধুনীয়া হৈছে ডেফিনেটলি সকলোৱে ভাল পাব খুব এণ্টাৰটেইনিং হৈছে ডিফাৰেণ্ট কাইণ্ড অফ ফিল্ম অসমীয়া ছবিৰ কাৰণে টেকনিকেলি ব্ৰিলিয়েণ্ট বিউটিফুল লোকেশ্যনছ আৰু যেনেকৈ জুবিনে ষ্টৰিটো কনচিভ কৰিছে আৰু তেনেকৈ ইটছ গোটেই প্লেনিংটো মতে ছবিখন হৈছে আৰু অসমীয়া ছবিত এটা নতুন ছবি নতুন ধৰণৰ টেকনিকেলি ভেৰি ব্ৰিলিয়েণ্ট বিউটিফুল লোকেশ্যনছ আৰু এক্টৰ্ছ আৰ দে আৰ ডুইং ভেৰি স্মাৰ্ট পাৰফৰ্মেঞ্চ মুঠতে এখন নতুন বেলেগ সোৱাদৰ এখন ছবি হৈছে আৰু য়াংগাৰ জেনেৰেশ্যনে বিশেষকৈ খুব ভাল পাব এখন ছবি গতিকে মই অসমৰ সকলোকে আহ্বান জনাইছোঁ মিছন চাইনা চাওক আৰু এটা নতুন অনুভৱ নতুন থ্ৰিল এটা লৈ ঘৰলৈ যাওক আৰু আনকো কওক আচলতে মই যোনটো কথা কৈছিলোঁ চিনেমা চোৱাৰ মজাত বিগ স্ক্ৰীণত একচুৱেলি ইমান ভাল লাগিলে এইটো কাৰণে নহয় যে চিনেমাখনৰ মইতি অংশ সেইটো বুলি নহয় আপুনি যে নিজে চিনেমাখন ছবিঘৰলৈ আহিব আপুনি চালে উপলব্ধি কৰিব অসমীয়া চিনেমা আমি ইমান গোটেইখিনি এলিমেণ্টছ থকা অসমীয়া চিনেমা চাগে এখন প্ৰবেবলি ফাৰ্ষ্ট হৈছে চব এলিমেণ্টছ আছে ইয়াতে এভৰিথিং গতিকে আপোনাক যেতিয়া আহিব সঁচাকৈ বিৰাট ভাল পাই যাব মোৰ পাৰ্চনেলি বিৰাট ভাল লাগিল গতিকে ডেফিনেটলি প্ৰত্যেকজন অসমীয়াই মিছন চাইনা চাব লাগে হললৈ আহি